হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এয়া ৰাতিপুৱা গা পা ধুই ময়ো কাপোৰ মেলাত ব্যস্ত। মোৰ মানে সকলোতকৈ আগত প্ৰথম কামটো হৈছে কাপোৰ মেলা, কাৰণ বতৰটো ডাৱৰীয়া হ'লে কাপোৰবিলাক নুশুকাই যিহেতু, আৰু ছোৱালীও কাপোৰ ধেৰ ওলায়। সেইটো কাৰণে প্ৰথমতে কাপোৰ ধুই কাপোৰে মেলি লওঁ। তাইক শুৱাই লৈছোঁ। তাইক শুৱাই লওঁতে সকলোবোৰ কাম কেনেকৈ মোহাৰি সামৰি কৰিব পাৰোঁ সেইটোকে চিন্তা কৰি থাকোঁ। আজি আকৌ তাইক লৈ মই 4:30মান বজাতে উঠিলোঁ। ইমান টোপনি, কিন্তু তাইৰ পৰা মানে শুবলৈ নাপালোঁ। তাই 7টামান বজাত আকৌ টোপনি গ'ল। মই তাইক শুৱাবলৈ সেই নিজেও মানে টোপনি গ'লোঁ। সেইটো কাৰণে আজি উঠাটোৱে দেৰি হ'ল, 9:30, 10মান বাজিল। কামৰ মাজতে তাই আকৌ ইফালে উঠিলে। তাইক ল'বৰ কাৰণে আজি বাইক আহিছে। এইজনী আমাৰ পুতলি, আৰু পুতলি নে পদুমি ফটো মাৰিবলৈ লৈছে, দেখিছেনে? আজি ফটোশ্বুট চলি আছে ৰাতিপুৱা দেই। বাইকে ডিউটিৰ পৰা সময় নাপায় তাইক ল'বলৈ, সেইটো কাৰণে আজি সময় মিলাই আহিছে। আমিও এইফালে দুপৰীয়া চৰবত এগিলাচ খাই ল'লোঁ সকলোৱে মিলি। ছোৱালীয়ে আকৌ আজি নতুনকৈ খেলৰ বস্তু এটা পালে, গাঁৱৰে আইতা এগৰাকী আনিছিলে। আজিলৈ ভিডিঅ'টো মানে বাই।